বৰষুণ পৰা আৱাজটো শুনিম যে ইমান ভাল পাওঁ নহয় একদম। আপোনালোক সকলোলৈকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। সাংঘাতিক গৰম পৰিছে গুৱাহাটীত। আপোনালোকৰ ফালে কেনেকুৱা গৰম নে ঠাণ্ডা জনাবচোন। ঠাণ্ডাটো বাৰু হ'বই নোৱাৰে, এই মাত্ৰ এজাক বৰষুণ দিছে, ইমান ভাল লাগিছে নহয়। আজি অকণমান ব্ৰেডৰ আপোনালোকৰ আগত এটা ৰেচিপি দেখুৱাওঁ। ব্ৰেডেৰে মই আগতে ইহঁতি স্কুলত থাকোঁতে, যেতিয়া প্ৰীতি স্কুলত আছিল, তেতিয়া মই সন্ধিয়া সময়ত কি খাওঁ কি নাখাওঁ, তেতিয়া মানে সেই ব্ৰেডৰ ৰেচিপিটো মানে খুব বনাইছিলোঁ সময়ত, কিন্তু বহুত দিন বনোৱা নাই। ভাবিলোঁ আজি আপোনালোকক দেখুৱাওঁ বুলিয়েই বনাম। আৰু আমাৰ তলতে অকণমানি টিকলু দুটা আছে, সিহঁতক ডিকু আৰু পাহি, সিহঁতকে অলপমান খুৱাই দিম। আৰু সেয়ে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ কিনো বনালোঁ। আৰু ব্ৰেডৰ দুটা ৰেচিপি বনাম, তাৰে এটা হ'ল নিমখীয়া, এটা হ'ল মিঠা। গতিকে চাই থাকক মই কেনেকৈ বনাওঁ। আন্ধাৰ হৈ গৈছিলে সেইকাৰণে লাইটবোৰ জ্বলাই লৈছিলোঁ, অফ কৰি লওঁ। ৰ'দটো দেখি পেলাই ইমান ধুনীয়াকৈ মই আচাৰখিনি ৰ'দত দিলোঁ। তাৰপিছতে বেছি সময় ৰ'দ নিদিলে আকৌ আচাৰখিনি দৌৰাদৌৰিকৈ আনিছোঁ। আৰু ব্ৰেডৰ এই দুটা ৰেচিপি বনাই লৈ পেলাই তলতে থকা ডিকু আৰু পাহিক পঠাই দিব লাগিব। বনাই পেলাই পঠাই দিম, সিহঁতি ফূৰ্তি পাব। ভালো লাগে, সৰু ল'ৰা ছোৱালীবোৰে ফূৰ্তি পালে মোৰ ইমান ভাল লাগে নহয় চাই পেলাই সিহঁতক। সেয়াই আৰু বলকে বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। কাম আৰম্ভ কৰাৰ আগতে এগিলাচ পানী খাই লওঁ, ইমান গৰম পৰিছে নহয়। এতিয়া আৰম্ভ কৰোঁ। এইটো ব্ৰেডৰ ছাইডবিলাক আঁতৰাই লওঁ। প্ৰথমতে পানীটো উতলিবলৈ দিছিলোঁ। প্ৰথমতে মেগী 1 পেকেট বনাই লওঁ। এই চিজ স্লাইচটো মেগীৰ ওপৰত এতিয়া দি দিম। কিন্তু এটা কথা ক'বলৈ পাহৰিছিলোঁ, ইয়াত আপোনালোকে কিন্তু বহুত ভেজিটেবল দিব পাৰে, লগতে কেপচিকামটো দিবই। মোৰ ঘৰত কেপচিকাম নাছিলে কাৰণে মোৰ দিয়া নহ'লে, তেতিয়া গুণটো বহুত বেছি ভাল হয়। ব্ৰেডটোৰ ওপৰত অকণমান পানী দি ল'লে বেলিবলৈ সুবিধা হয়। আচলতে ব্ৰেডটো অকণমান ডাঙৰ হ'লে বেলিবলৈ ভাল হয়। আপোনালোকে কিন্তু চেণ্ডউইচ ব্ৰেডটো ল'ব, তেতিয়া আপোনালোকে বনাবলৈ সুবিধা পাব। এতিয়া আমাক বাটাৰ লাগিব, সেইকাৰণে মাইক্ৰ'ৱেভত অলপ বাটাৰ গৰম কৰি লওঁ। এতিয়া ব্ৰেড ৰোলটো টোষ্ট কৰিবৰ কাৰণে OTGত থকা যিখন নন ষ্টিক ট্ৰে, সেই তাতে এতিয়া অকণমান বাটাৰ দি পেলাই ব্ৰাছ মাৰি লওঁ। ৰোল হৈ গৈছে, এতিয়া ইয়াত কৰি দিম, বাটাৰ অলপমান দি দিম যাতে এইটো ক্ৰিস্পি হয়। মই অভেনত দি দিম। গোটেইখিনি বাটাৰ সলা হৈ গৈছে ওপৰত। অলপমান 120 ডিগ্ৰীত এতিয়া বেক হ'বলৈ দিম। আৰু অলপমান বেক হোৱাৰ পিছত আকৌ ইলুটি কৰি পেলাই আকৌ সিফালেও বাটাৰ সানি দিম অলপ। তাৰপিছত আমাৰ ব্ৰেড আৰু মেগী ৰোল তাৰপিছত হৈ যাব।
জোৰকৈ বৰষুণ দিছে আপোনালোকক দেখুৱাওঁ ৰ'ব ইমান বাহিৰৰ পৰিৱেশটো ইমান ভাল লাগিছে আন্ধাৰ হৈ আহিছে একদম পূৰা দেই ভাল লাগিছে এই টিঙত বৰষুণ পৰা আৱাজটো শুনিম যে ইমান ভাল পাওঁ নহয় একদম আগৰ দিনত আমাৰ ঘৰবিলাকত যেতিয়া টিঙৰ আছিলে একদম টিঙত পূৰা শব্দবিলাক হয় তাৰপিছত শুবলৈ এনেকুৱা মজা লাগে সেইকাৰণে শব্দটো শুনি পেলাই ইমান মনত পৰিছে আগৰ কথাবিলাক মই আপোনালোককো শুনাই দিওঁ টিঙত পৰা বৰষুণৰ শব্দ ব্ৰেড ৰোলকেইটা এতিয়া টোষ্ট হ'বলৈ দিছোঁ আৰু এতিয়া যাওঁ নেক্সট আইটেম ব্ৰেডৰ এটা চটপট মিঠাই এটা আৰু একদম পটককৈ হৈ যায় মিঠাই এটা আপোনালোকে দেখিলে আচৰিত হৈ যাব বাহিৰত বৰষুণৰ পৰিৱেশ চাই থাকোঁতে এইফালে ব্ৰেড আৰু মেগী ৰোলটো তৈয়াৰ হৈ গ'লেই এতিয়া নেক্সট মই ব্ৰেডৰ এটা মিঠাই বনাবলৈ গৈ আছোঁ একদম সহজ মানে আপোনালোকে দেখিলে আচৰিত হ'ব এইটোনো বনোৱা বস্তু নে এনেকৈ পাৰিব কিন্তু কেতিয়াবা কি হয় কিছুমান সহজ বস্তুৰ দৰকাৰ হয় বহুত বেছি বস্তু হ'লে বনাবলৈ দিগদাৰো হয় আৰু এইটো একদম সহজ মানে একদম সাংঘাতিক সহজ মই আপোনালোকে চাই থাককচোন কেনেকৈ বনাই আছোঁ এই ষ্টীলৰ বাতিটোৱে খুব সুন্দৰকৈ গোলকৈ কাট খায় এইখন যে মই অৰ্ডাৰ দিছিলোঁ সুমিত কোম্পানীৰ টাৱাখন আজিহে ব্যৱহাৰ কৰিছোঁ এই মিঠাইটো সোৱাদ বঢ়াবলৈ আপোনালোকে কিন্তু বাটাৰ অকণমান সৰহকৈও দিব পাৰে দেই মই আজি কমকৈ দিছোঁ কাৰণ বাটাৰ খোৱাটো ইমান বেছি বাটাৰ খোৱাটো ভাল নহয় যে সেইকাৰণে মই কমাই দিছোঁ বাটাৰত অকণমান সেকি লৈ পেলাই এতিয়া এনেকৈ ধুনীয়াকৈ এলমণ্ড এটা দি সজাই লৈছোঁ এইটো বাচন মন কৰিছেনে যোৱাবাৰ নে এটা আগৰ ভিডিঅ'ত যে দেখুৱাইছিলোঁ কাষ্ট আইৰণৰ কেচৰলকেইটা প্ৰেষ্টিজৰ এইকেইটা খুব মোৰ ব্যৱহাৰ হৈছে ইমান ভাল পাইছোঁ নহয় ব্যৱহাৰ কৰি পেলাই খুব পটককৈ আৰু খুব বস্তুবিলাক খুব সোনকালে হয় পটককৈ গৰম হয় মানে আৰু ঠাণ্ডা হওঁতেও কিন্তু বহুত টাইম লাগে আৰু এতিয়া নেক্সট এতিয়া আপোনালোকে মেগী বনাইছিলোঁ এতিয়া গাখীৰ অকণমান উতলাই লওঁ ব্ৰেডত দিবলৈ গাখীৰ লাগিব সেইকাৰণে গাখীৰ অলপমান দি লওঁ গাখীৰ অলপমান উতলাই লওঁ ইয়াতে আৰু বস্তু আৰু এইটো ধুবলৈ যে ইমান সহজ নহয় পটককৈ ধুই হৈ যায় আৰু বস্তু লাগি নধৰে এইটো এটা মোৰ বিৰাট ভাল লাগিছে এতিয়া ইয়াত বহাই ল'ম ব্ৰেডখিনি ইফালে ধুনীয়াকৈ অকণমান বাটাৰত টোষ্ট হৈ আছে ৰোল ৰেডি হৈ আছে এইখিনি অলপমান এতিয়া গাখীৰখিনি ডাঠ হ'বলৈ দিম অলপমান ক্ষীৰ টাইপৰ কৰিম এই কনডেন্স মিল্কখিনি আপোনালোকৰ সোৱাদ অনুসৰি দিব আপোনালোকে যদি বেছি মিঠা খায় অলপ বেছিকৈও দিব পাৰে এতিয়া এইখিনি অকণমান কেশৰ দুডালমান ইয়াতে গাখীৰত দি দিম ৰংটো ভাল হ'ব আৰু গোন্ধটোও ভাল হ'ব তাৰ কাৰণে দিম এই ক্ষীৰখিনি এতিয়া ব্ৰেডৰ ওপৰত ঢালি দিম দুটা আইটেম হ'ল যেতিয়া এতিয়া ৰঙা চাহ কাপৰ সৈতে ৰোলটো খাই চাওঁ আৰু আপোনালোককো মই ৰিভিউ দিম এতিয়া গতিকে এতিয়া ৰঙা চাহ একাপ বাকি লওঁ বাহিৰত চিপ চিপ বৰষুণ আৰু এতিয়া গৰম গৰম ৰঙা চাহৰ সৈতে গৰম গৰম মেগী ৰোলটো খাই কি যে ভাল লাগিব
এতিয়া গৰম গৰম চাহৰ সৈতে ব্ৰেড আৰু মেগী ৰোলটো টেষ্ট কৰি চাওঁ আৰু আপোনালোকক ৰিভিউটো দিওঁ খাই চাওঁ খুব ধুনীয়া হৈছে খাবলৈ একদম মচমচীয়া আৰু একদম অলপমান পিজ্জাৰ নিচিনাই লাগিছে খাবলৈ কাৰণ ভিতৰত যিহেতু মেগী আৰু চীজ আছে গতিকে একদম পিজ্জাৰ নিচিনা লাগিছে খাবলৈ সৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব এইটো মুঠতে চাহকাপ খায়ে পাহি আৰু দিকুক অলপমান টেষ্ট কৰিবলৈ দি থৈ আহোঁ সিহঁতি বিৰাট ভাল পাব খাই পেলাই সৰু সৰু ল'ৰা ছোৱালী পালে বেছি ভাল লাগে সিহঁতি খাবলৈ পালে বেছি ভাল লাগে গতিকে এয়া কিন্তু এইটো আপোনালোকে টিফিনত দিব নোৱাৰিব কাৰণ মচমচীয়াটো নাথাকিবতো টিফিনত দিবলৈ হ'লে সেইকাৰণে গৰমে গৰমে বনাই গৰমে গৰমে খাব লাগিব মিঠাইটো ঠাণ্ডা হওঁতে ভাবিলোঁ আপোনালোকক ৰিভিউটো দিয়েই দিওঁ কেনেকুৱানো লাগিছে খাবলৈ এয়া অকণমান ৰসটো অকণমান সোমাবলৈ অকণমান বাকী আছে তথাপিও মই খাই পেলাই আপোনালোকক টেষ্টটোনো কেনেকুৱা মই জনাই দিওঁ খুব ধুনীয়া হৈছে একদম ৰসমলাই যিটো টেষ্ট সেইটো আহিছে আৰু লগতে ৰসটো যেনিবা কম হৈছে কিন্তু একদম ৰসমলাই টেষ্টটো আহিছে আৰু অকণমান চাহী টুকুৰাৰ টেষ্টটো আহিছে মুঠতে খাবলৈ বিৰাট ধুনীয়া ইনষ্টেণ্ট বনাব পাৰি সেইকাৰণে ৰেচিপিবিলাক আচলতে কেতিয়াবা কি হয় হঠাতে কোনোবা আলহী আহি গ'লে ঘৰত ধৰি লওক মিঠাই নাই তেতিয়া এনেকুৱা একদম সহজ উপায়েৰে বনাব পৰা এনেকুৱা মিঠাই এবিধ জানিব দৰকাৰী হৈ যায় এইটো মই আচলতে একদম নিজৰ আইডিয়া মতে বনাইছোঁ গতিকে আপোনালোকে বনাই পেলাই চাবচোন কিন্তু মিঠাটো আপোনালোকে নিজৰ ইচ্ছামতে দিব দেই যদি কোনোবাই বেছি চেনি খায় বা মিঠা খায় তেওঁলোকে বেছিকৈ দিব পাৰে কিন্তু মই অতি কমকৈ খাওঁ কাৰণে খুব কমকৈ কনডেন্স মিল্কটো মিলাই দিছোঁ আৰু এক্সট্ৰা চেনি মই দিয়াই নাই গতিকে খাবলৈ বিৰাট ধুনীয়া হৈছে গতিকে চাহৰ লগত এনজয় কৰিলোঁ অলপমান একদম সহজতে ৰান্ধিব পৰা দুটা ব্ৰেডৰ আইটেম আপোনালোকক আজি বনাই দেখুৱালোঁ হয়তো আপোনালোকৰ দৈনন্দিন জীৱনত কামত আহিব আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইবো কৰি দিব দেই এইবাৰ ভিডিঅ'টো দিওঁতে অকণমান দেৰি হোৱাৰ কাৰণো আছিলে প্ৰীতিৰ আগতে সেই কিতাপ পত্ৰ থোৱা এটা ষ্টীলৰ আলমিৰা আছিলে সেই আলমিৰাটো মানে ভাবিলোঁ ৰং কৰোঁ কাৰণ বহুত বেয়া হৈ গৈছে দেখিবলৈ আৰু ৰুমটোৰ লগত একদম মিলা নাই একদম ৰং চং বেয়া গৈছে অকণ সেইকাৰণে ভাবিছোঁ অকণমান ঘৰতে ৰং কৰোঁ ঘৰতে ৰং কৰিলে অকণ মোৰ সময়খিনিও ভালকৈ পাৰ হ'ব আৰু মই এইখিনি ৰং কৰি থাকোঁতেই ভিডিঅ' কৰি ৰাখিছিলোঁ নাজানো ৰং কৰি উঠাৰ পিছত কেনেকুৱা লাগিব কিন্তু নতুনকৈ ৰং কৰাৰ পিছত অকণমান ৰুমটো চাফা লাগিব আৰু ৱালৰ পৰ্দাৰ লগতো মিলি যাব ৰংটো এইয়া ৰং কৰি উঠাৰ পিছত ফাইনেল লুকটো চাওকচোন ৱাল পৰ্দা চবৰ লগতে মিলিছে নহয়নে মই ৰংটো কৰিলোঁ বুলি এটা চিন হিচাপেও থাকি যাব সেইকাৰণে ভাবিলোঁ এই ৰঙকে মাৰোঁ ৰং মাৰোঁতে 2-3 ক'ত মাৰোঁতে 3 দিন 4 দিনমান লাগি গ'ল গতিকে তাৰ মাজতো আৰু ভিডিঅ' কৰিবও নোৱাৰোঁ আপোনালোকক দেখুৱাইছোঁ এই ৰং কৰাৰ পিছত আলমাৰীটো কেনেকুৱা হৈছে সেইটো দেখুৱালোঁ আপোনালোকক মুঠতে সেইকাৰণে কিছুমান কামত লাগি থাকোঁতে মোৰ ভিডিঅ'বোৰ কৰাই নহয়গৈ দিকুক ব্ৰেড ৰোলটো দিম বুলি ভাবিছিলোঁ কিন্তু সি স্কুলৰ পৰা অহাই নাই এতিয়া আহিব হৈছে আৰু 3টা দোকানত পাবহি গতিকে তাক চাই আছোঁ কেতিয়াদি সি আহিলেই মই দি থৈ আহিমগৈ স্কুলৰ পৰা আহি গৰমে গৰমে খাবলৈ পালে সিহঁতি ভালেই পাব আৰু কি আছোঁ চাই দিকু আহিলে আপোনালোকক দেখুৱাম এইয়া দিকু আহি পাই গ'লহি ঘৰ দিকু চাহ তোলে বনাইছ আজি কেনেকুৱা লাগিছে ভাল লাগিছে ল এনেকৈ খাবিগৈ দেই কেনেকুৱা লাগিছে কবি গৰমে গৰমে খাবি কিন্তু হ'ব যা খাই পেলাই কবি কেনেকুৱা লাগিছে হাত চাত ধুই ল'বি বাই বাই